নমস্কাৰ, মই আজি আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আকৌ উপস্থিত হৈছোঁ। আজিৰ আলোচ্য বিষয়টো হৈছে নৱতাৰা চক্ৰৰ বিশ্লেষণৰ বাহিৰেও নৱতাৰা চক্ৰৰ মাজেৰে আমি অষ্টকোট বিচাৰত কেনেকৈ এইটো বিচাৰ কৰোঁ তাৰ সম্বন্ধেও অলপ আলোচনা কৰিম। নক্ষত্ৰ হিচাপে নৱতাৰা চক্ৰত যিটো নটা তৰাৰ কথা উল্লেখ কৰা হৈছে, এই নটা তৰা আমাৰ ২৭টা নক্ষত্ৰত যে নটা তৰাৰ ওপৰতে পৰিচালিত হয়, সেইটোকে আমি কেনেকৈ হৈছে এইটো আমি চিত্ৰৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিম। আমাৰ যি ১২টা ৰাশি আছে, 12টা ৰাশি যিটো নটা গ্ৰহ থাকে, এই নটা গ্ৰহ নৱতাৰা চক্ৰৰ মাজেদি আমাৰ দশা মহাদশা কেনেকৈ অতিক্ৰম কৰে সেইটো আমি চিত্ৰৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিম। আৰু একেটা ৰাশিত ৩টা নক্ষত্ৰ আৰু ৩টা গ্ৰহ নক্ষত্ৰ হিচাপে ৰাশি এই গ্ৰহ অধিপতি হিচাপে তাহাঁতৰ গণ বেলেগ বেলেগ হয়, সেইটো লৈ অলপ আলোচনা কৰিম। তো এতিয়া আমি চিত্ৰৰ মাজতেই নৱতাৰা চক্ৰৰ বিশ্লেষণ অলপ বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যদি মেষ ৰাশি অশ্বিনী নক্ষত্ৰ, মেষ ৰাশি ভৰণী নক্ষত্ৰ, মেষ ৰাশি কৃত্তিকা নক্ষত্ৰ, একেটা ৰাশি ৩টা নক্ষত্ৰ কেনেকৈ হয় আৰু এটা নক্ষত্ৰৰ পৰা আৰু এটা নক্ষত্ৰ কেনেকৈ গতি কৰে, কিমান দিনলৈকে এটা নক্ষত্ৰত থাকিব, তাৰপিছত এইটো বেলেগ ৰাশি নৰগণত বা ৰাক্ষসগণত যাব পাৰে, সেইটো আমি ডিগ্ৰীৰ মাজেৰে আমি বুজাবলৈ চেষ্টা কৰিম। এইটো এটা নৱতাৰা চক্ৰৰ চিত্ৰ। নৱতাৰা চক্ৰত আমাৰ নটা তৰাৰ কথা উল্লেখ কৰা হৈছে। এই নটা তৰা হৈছে জন্মতৰা, সম্পদতৰা, বিপদতৰা, হেমতৰা, পত্তৰী, সাধক, বধ, মিত্ৰ আৰু অতি মিত্ৰ তৰা। তাৰ মাজত বিপদ, পত্তৰী আৰু বধ তৰা হৈছে অশুভ তৰা। জন্মতৰাকো আমি অশুভ তৰা হিচাপে গণ্য কৰোঁ। এতিয়া এই নটা তৰাৰ কথা যে উল্লেখ হৈছে, এই নটা তৰাই আমাৰ ২৭টা নক্ষত্ৰৰ মাজেদিয়ে এই নটা তৰা আমাক অতিক্ৰম কৰিবলগীয়া হয়। আৰু আমাৰ যিটো গ্ৰহ চক্ৰত যিটো নটা গ্ৰহ আছে, এইটো নটা গ্ৰহ এই তৰাৰ মাজেদিয়ে অতিক্ৰম কৰে। এতিয়া যি জাতক বা জাতিকাৰ জন্ম হৈছে, জন্ম ৰাশিৰ যিটো নক্ষত্ৰ, সেই নক্ষত্ৰৰ স্বামীকাৰক গ্ৰহ যিটো হ'ব, সেইটোৱে হ'ব তাৰ জন্মতৰা। তো জন্মতৰা ধৰি লওক বা ব্যক্তি মেষ ৰাশিত জন্মগ্ৰহণ কৰিছে আৰু অশ্বিনী নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে। অশ্বিনী নক্ষত্ৰ হৈছে ১ নম্বৰ নক্ষত্ৰ আৰু এইটো হৈছে কেতুৰ নক্ষত্ৰ। তেনেহ'লে মেষ ৰাশিত অশ্বিনী নক্ষত্ৰত যদি জন্মগ্ৰহণ কৰে, তেনেহ'লে আমি যেনেকৈ কোনটো দশাত জন্ম হৈছে বুলি কওঁ, তেনেহ'লে অশ্বিনী নক্ষত্ৰৰ কাৰণে ২৫ নম্বৰতে কেতু মহাদশাত জাতকৰ জন্ম হৈছে বুলি কওঁ। সেই কেতুটোৱে হ'ব এই জাতকৰ কাৰণে প্ৰথম জন্মতৰা। তাৰপিছত যিটো গ্ৰহ হ'ব সেইটো হৈছে শুক্ৰ, ক্ৰমান্বয়ে ৰবি, বিপদ তৰাত ৰবি, হেম তৰাত চন্দ্ৰ, মংগল, পত্তৰী তৰাত, সাধক তৰাত ৰাহু, বধ তৰাত বৃহস্পতি আৰু মৃত্যু তৰাত শনি আৰু অতি মৃত্যু তৰাত বুধ। এনেকৈ এজন মানুহৰ গ্ৰহ দশা ক্ৰমান্বয়ে চলি থাকে। অকল মানুহে চবেই এই গ্ৰহৰ দশা অতিক্ৰম কৰি যাব নোৱাৰে। কাজেই জন্ম নক্ষত্ৰ হিচাপে এই নটা তৰাৰ মাজেদি ক্ৰমান্বয়ে এই দশাবিলাক ভোগ কৰিবলগীয়া হয়। যিটো সময়ত আমাৰ ওচৰত মণ্ডলী বিচাৰ কৰিব আহে, সেইটো সময়ত এই জাতকত কোনটো দশা অন্তৰ্দশা চলিছে আৰু এই দশামতে তাৰ তৰা কোনটো তৰাত গ্ৰহটোৰ অৱস্থান হৈ আছে,
সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি আদেশ কৰিব লাগিব। যেনে জন্ম পৰা যদি কোনোবা ছোৱালীৰ জন্ম হৈছে আৰু সেইটো তৰাত জন্ম তৰাৰ দফা মহাদফা চলি আছে, তেনেহ'লে জন্ম তৰাত যিকোনো জাতক জাতিকাৰ দফা চলি থকা সময়তে এই জাতক বা জাতিকাৰ যিকোনো কাৰ্যৰ ক্ষেত্ৰত হানিকাৰক হ'ব পাৰে, যিকোনো কৰ্মৰ ক্ষেত্ৰত হানিকাৰক হ'ব পাৰে। আৰু সেই সময়ত জাতক নানা ধৰণৰ বেমাৰ আজাৰত কষ্ট পাব পাৰে যদি জন্ম তৰাত সেই জাতকত সেই সময়তে দশাটো চলি থাকে। সেইটো সময়তে জন্ম তৰাত দশাত তেনেহ'লে শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা আহিব পাৰে আৰু তাৰ যিকোনো কাৰ্যৰ হানি হ'ব পাৰে, অৰ্থাৎ হ'বলগীয়া কামবিলাক নহ'ব পাৰে। যদি সম্পদ পাৱা থকা গ্ৰহৰ দফা চলি থাকে, সেই সময়ত এইটো সম্পদ পাৱা দফাত যদি কোনোবা গ্ৰহৰ দফা চলি আছে, তেনেহ'লে এই আগৰ পৰা সেই ব্যক্তি যদি কোনো বেমাৰ আজাৰত ভুগি আহিছে, তেনেহ'লে সেই বেমাৰ আজাৰৰ পৰাও ৰেহাই পাব। সেই সময়ত ধন সম্পত্তি লাভ হ'ব পাৰে আৰু নিজৰ কোনো উদ্দেশ্য সফল হ'ব পাৰে। তেনেহ'লে সম্পদ বৃদ্ধি হ'ব পাৰে, শৰীৰ স্বাস্থ্য ভাল হ'ব পাৰে আৰু নিজৰ যিকোনো উদ্দেশ্য সফল হ'ব পাৰে। বিপদত যদি কোনো গ্ৰহৰ দশা চলি থাকে, বিপদত যদি কোনো দশা চলি থাকে, তে বিপদটো হৈছে অশুভ তৰা। তেনেহ'লে এই দশা চলাকালীন সময়তে নানা ধৰণৰ বিপদ ঘটিব পাৰে আৰু কামনা কৰা মতে কোনো কৰ্ম ফল নাপাব পাৰে আৰু ওলোটাই সেই কৰ্মৰ পৰা ক্ষতি হ'ব পাৰে, লোকচান হ'ব পাৰে। ধ্যান তৰা হৈছে এটা শুভ তৰা। এই তৰাত যদি দশা চলাকালীন সময়ত যিকোনো জন্ম সম্পদ বিপদৰ কথা ক'লোঁ, এতিয়া আমি ধ্যান তৰাৰ কথা কৈ আছোঁ। ধ্যান তৰাত থকা গ্ৰহৰ দশা কালতে জাতকৰ শৰীৰ সুস্থ সবল থকাৰ বাহিৰেও জাতক সেই সময় কালত আৰ্থিক ক্ষেত্ৰতো সুখী তথা আনন্দ ফূৰ্তিৰে লাভ কৰি থাকিব, আনন্দ ফূৰ্তিৰে সময় অতিক্ৰম কৰি থাকিব। আকৌ পত্তৰী তৰাৰ দশা চলিলে, সেই পত্তৰী তৰাটো আমি অশুভ তৰা বুলি কৈছোঁ। এই সময়ত পত্তৰী তৰা চলাকালীন সময়ত গ্ৰহৰ দশা কিছু অশুভ হ'ব আৰু কিছু অভিলাষী কাৰ্য যদিও ইয়া হয়, তেনেহ'লে এই সময়ত কিছুমান অভিলাষী কাৰ্য সম্পন্ন হ'ব পাৰে, যেনে বিবাহৰ নিচিনা বহু কৰ্ম হৈ যাব পাৰে, অৰ্থাৎ পত্নী লাভ হ'লেও যোগ থাকিব পাৰে, পত্নী লাভ বা স্ত্ৰী লাভ হ'ব পাৰে। সাধক তৰা এইটো এটা শুভ তৰা। এই তৰাত থকা গ্ৰহৰ দশান্ত দশা কালত জাতক স্ত্ৰী লাভ, অৰ্থাৎ সাধক তৰাত বিবাহৰ নিচিনা বহু কাম সম্পন্ন হ'ব পাৰে, অৰ্থাৎ স্ত্ৰী লাভ হ'ব পাৰে, নতুন নতুন বস্ত্ৰ আহৰণ কৰিব পাৰে বা কিনিব পাৰে আৰু ধন সম্পত্তি তথা আনন্দ উপভোগ কৰা, এইটোৱেই হৈছে সাধক তৰা সময়কালীন সময়তে এইবিলাক হ'ব। আকৌ বধ তৰাটো হৈছে অশুভ তৰা। বধ তৰাত দশা কালতে এই জাতকৰ শুভ কামৰ ক্ষেত্ৰত বাধা আহিব। এই সময়ত সময় অলপ বেয়া যাব পাৰে, কাৰণ সেই সময়ত অলপ সাৱধান থাকিব লাগিব। নানা ধৰণৰ এই সময়ত সমস্যাৰ উদ্ভৱ হ'ব, অৰ্থহানি হ'ব পাৰে, নানাভাৱেও ক্ষতি লোকচানৰ আশংকাও থাকিব পাৰে। মিত্ৰতা আৰু অতি মিত্ৰতাটো দশা যেতিয়া চলিব তেতিয়া অতি শুভ হ'ব।
এইটো সময়তে সকলো ফালৰ পৰা মান সন্মান বৃদ্ধি পাব, টকা পইচা আয় বৃদ্ধি হ'ব, সুখ শান্তি বৃদ্ধি হ'ব, মান সন্মান বৃদ্ধি আদি সকলো দিশৰ পৰাই এইবিলাক লাভৱান হয়। এইটো হৈছে আমাৰ নৱতাৰা চক্ৰৰ থুলমূলকৈ এটা কাহিনী। নৱতাৰা চক্ৰ যি নৱতাৰাৰ কথা উল্লেখ কৰা হ'ল, এইটো এটা ২৭টা নক্ষত্ৰই এইটো পৰিচালনা কৰে বুলি। ২৭টা নক্ষত্ৰে ১২টা ৰাশি আমাৰ যিটো গ্ৰহে সেই গ্ৰহবিলাকত নৱতাৰা চক্ৰৰ মাজেদিও গতি কৰে। এইটোৱে হৈছে আমাৰ নৱতাৰা চক্ৰ গণনা। অষ্টকোণ বিচাৰ ক্ষেত্ৰত আমি নৱতৰাৰ কথা উল্লেখ কৰিছিলোঁ। তৰা কোটৰ পৰা আমি যেনেকৈ ভাগ্যৰ বিচাৰ কৰোঁ, সেই তৰা বিচাৰৰ তাৰমানে ল'ৰাৰ জন্ম তৰাৰ নক্ষত্ৰ, জন্মৰাশিৰ নক্ষত্ৰ অধিপতি গ্ৰহটো যদি ছোৱালী নৱতাৰা চক্ৰত শুভ তাত থাকে, তেনেহ'লে ছোৱালীৰ ৰাশিৰ নক্ষত্ৰ অধিপতি গ্ৰহটো যদি ল'ৰাৰ শুভ তৰাত থাকে, তেন্তে তৰা বিচাৰৰ ক্ষেত্ৰত ৩ নম্বৰ দিয়া থাকে। সেই ৩ ভিতৰত ৩ আমি দি থাকোঁ অষ্টকোণ বিচাৰত, আৰু এইটো হৈছে অতি শুভ। আৰু যদি এজনৰ জন্ম নক্ষত্ৰ তৰা বিচাৰৰ ক্ষেত্ৰত শুভ হৈছে, আনজনৰ ক্ষেত্ৰত অশুভ তৰাত পৰিছে, তেনেহ'লে এইটো মধ্যম তৰা হ'ব। সেইটোত আমি আধা নম্বৰ ৩ৰ মাজত আমি 1.5 দিব পাৰিম। আৰু যদি দুটা ছোৱালীৰো নৱতাৰা চক্ৰত আৰু ল'ৰাৰো জন্ম নক্ষত্ৰ আৰু ছোৱালীৰো জন্ম নক্ষত্ৰ যদি তৰা বিচাৰৰ ক্ষেত্ৰত অশুভ স্থানত থাকে, তেনেহ'লে আমি এইটো তৰা নিমিলা বুলি কওঁ, আৰু এইটোত আমি 0 দি থাকোঁ। এই তৰাৰ পৰা আমি ভাগ্যৰ বিচাৰ কৰোঁ। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা হৈছে, একেটা ৰাশি 3টা নক্ষত্ৰ থাকে। একেটা ৰাশিত যেনেকৈ মেঘ ৰাশি, ইয়াত যেনেকৈ কৈছোঁ কেতু, অশ্বিনী নক্ষত্ৰ 1 নম্বৰ, ভৰণী নক্ষত্ৰ 2 নম্বৰ, কৃত্তিকা নক্ষত্ৰ 3 নম্বৰ, তেনেহ'লে অশ্বিনী, ভৰণী আৰু কৃত্তিকা এই তিনিটাই কিন্তু একেটাই ৰাশিৰ নক্ষত্ৰ, আৰু এই একেটাই ৰাশিৰ 3টা নক্ষত্ৰ, আৰু তাৰ মাজত একেটাই ৰাশিত 3টা গ্ৰহৰ দ্বাৰা পৰিচালিত হয়। এইটোৰ কাৰণে একেজন ৰাশি হোৱা স্বত্বেও তাহাঁতৰ কিন্তু এই নাক্ষত্ৰিক হিচাপে গ্ৰহৰ যিটো অধিপতি গ্ৰহ, তাহাঁতৰ কাৰকতা অনুসাৰে তাহাঁতৰ চৰিত্ৰবিলাক বেলেগ বেলেগ হৈ থাকে। এতিয়া মেষ ৰাশি যদি হয়, তেনেহ'লে মেষ ৰাশি যদি অশ্বিনী নক্ষত্ৰ হয়, মেষ ৰাশি অশ্বিনী নক্ষত্ৰ হ'লে এইটো দেৱগণ হ'ব। মেষ ৰাশি যদি অশ্বিনী নক্ষত্ৰ হয়, এইটো দেৱগণ হ'ব। এইটো দেৱগণ কিমানলৈকে থাকিব? তাৰপিছত সেইটো মেষ ৰাশি, এইটো ভৰণী নক্ষত্ৰ, তাৰপিছত মেষ ৰাশি কৃত্তিকা নক্ষত্ৰ, কৃত্তিকা নক্ষত্ৰ মেষ ৰাশি। কেতিয়া হ'ব? এইটো আমাৰ ডিগ্ৰীৰ ওপৰত যিটো নিৰ্ভৰ কৰে। তো মেষ ৰাশি প্ৰথমে দেৱগণ হ'ব পাৰে, মেষ ৰাশি নৰগণ হ'ব পাৰে, মেষ ৰাশি ৰাক্ষসগণ হ'ব পাৰে। নাক্ষত্ৰিক হিচাপে গণো পৰিৱৰ্তন হৈছে, নক্ষত্ৰ পৰিৱৰ্তন হৈছে, গ্ৰহৰ পৰিৱৰ্তন হৈছে। কিন্তু এতিয়া কথা হ'ল, আমি কেনেকৈ বুজি পাম যে এইটো মেষ ৰাশি অশ্বিনী নক্ষত্ৰ হৈছে? এইটো ডিগ্ৰীৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব লাগিব। এতিয়া প্ৰথম যিটো কথা কৈছোঁ, এতিয়া চন্দ্ৰ, এইটোত আমাৰ চন্দ্ৰ ৰাশিৰ পৰা চন্দ্ৰৰ কিমান ডিগ্ৰীত আছে এইটো চাব লাগিব। এইটোৰ ওপৰতে নক্ষত্ৰটো আহিব। তো নক্ষত্ৰ কিমান ডিগ্ৰীলৈকে এইটো অশ্বিনী নক্ষত্ৰলৈকে থাকিব? 13 ডিগ্ৰী 20 কলালৈকে থাকিব। 13 ডিগ্ৰী 20 কলালৈকে অশ্বিনী নক্ষত্ৰত, 13 ডিগ্ৰী 20 কলাৰ পাছত পৰা এইটো ভৰণী নক্ষত্ৰলৈ গুচি যাব। এইটো তেনেহ'লে 13 ডিগ্ৰী 20 কলা অশ্বিনী নক্ষত্ৰ হ'লে এইটো দেৱগণ হ'ব। আৰু 13 ডিগ্ৰী 20 কলাৰ পাছত যিটো হ'ব চন্দ্ৰ ডিগ্ৰী যদি হয়, তেনেহ'লে
এইটো ভৰণী নক্ষত্ৰ হ'ব। ভৰণী নক্ষত্ৰ নৰবন মেষ্ট ৰাশি ভৰণী নক্ষত্ৰ নৰবন এইটো হৈছে। তাৰপিছত 26 ডিগ্ৰী 40 কৰাৰ পাছত যিটো 30 ডিগ্ৰী এইলৈকে এইটো কৃত্তিকা নক্ষত্ৰ, এইটো ৰাক্ষসগড় হ'ব কৃত্তিকা নক্ষত্ৰ। 30 ডিগ্ৰী এইটো অশ্বিনী ভৰণী কৃত্তিকা, এইটো ৰাক্ষসগণ কিমান ডিগ্ৰীলৈকে থাকিব 30 ডিগ্ৰীলৈকে থাকিব। তাৰপিছত 10 ডিগ্ৰীলৈকে কৃত্তিকা নক্ষত্ৰ, আকৌ চন্দ্ৰ 10 ডিগ্ৰীলৈকে বৃষ ৰাশিত থাকিব। বৃষ ৰাশি এইটো বৃষ ৰাশিৰে আহি যাব। তেনেহ'লে বৃষ ৰাশি কৃত্তিকা নক্ষত্ৰ হ'ব। বৃষ ৰাশি কৃত্তিকা নক্ষত্ৰ হ'ব। 10 ডিগ্ৰী যদি থাকে তেনেহ'লে এইটো আমাৰ ৰাক্ষসগণত পৰিব। তাৰপিছত এইটো ৰোহিণী নক্ষত্ৰটো গুচি যাব। 23 ডিগ্ৰী 20 কলালৈকে থাকিব বৃষ ৰাশি, এইটো নৰবন আহিব। তাৰপিছত আকৌ চন্দ্ৰ যদি 30 ডিগ্ৰীৰ ভিতৰত থাকে তেনেহ'লে মৃগশিৰা নক্ষত্ৰত থাকিব। মৃগশিৰা নক্ষত্ৰ 30 ডিগ্ৰীলৈকে বৃষ ৰাশি দেৱগণ থাকিব। এইটো প্ৰমাণ নাই, তেনেকৈ আমাৰ নৱতাৰ চক্ৰৰ হিচাপত তেনেকৈ যাব। তেনেহ'লে আমি এতিয়া এইটো বুজি পালোঁ যে নক্ষত্ৰ একেটা ৰাশি তিনিটা গণ কেনেকৈ হ'ব পাৰে। নক্ষত্ৰৰ মতে একেটা ৰাশি তিনিটা গণ কেনেকৈ হয়, আৰু সেইকাৰণেই এক ৰাশিৰ ভিন্ন নক্ষত্ৰ আৰু গণ আৰু ভিন্ন হোৱাৰ কাৰণে এক ৰাশি হোৱা স্বত্বেও তাহাঁতৰ চৰিত্ৰগত বৈশিষ্ট্য বেলেগ বেলেগ হ'ব। আজি যিটো নৱতাৰা চক্ৰৰ কথা মই ইয়াত উল্লেখ কৰিলোঁ, এইটোৰ দ্বাৰা আমি অষ্টকোণ বিচাৰৰ ক্ষেত্ৰত আমি এইটো প্ৰয়োগ কৰোঁ। নৱতাৰা চক্ৰ কেনেকৈ নিৰ্ণয় কৰা হয় আজিৰ ভিডিঅ'ত এইখিনিতে মই সামৰিলোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে অলপ লাইক শ্বেয়াৰ কৰিলে অলপ ভাল পাম। মনতো অলপ উৎসাহ আহিব। তেতিয়া আৰু ভাল ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ।